Hi guys, first time Facebook live. তাকে আজি লাইভ আজি 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 লাইভ চাম কিমানে কিমান কি হাঁহি থাকে কমেণ্টবিলাক বাৰু দেখিয়ে থাকোঁ হাই হাই অঞ্জলি কি খবৰ বঢ়িয়া এনেকুৱা কমেণ্টবিলাক চাব পাম বুলিয়ে লাইভ আহিছোঁ হাই হাই ধেমাজি দ্বীপ হাই কি খবৰ হীৰক জ্যোতি ডেকা হাই হীৰক কি খবৰ জুলি বেগম হাই জুলি মাইনা হাই মাইনা দাদা সলমান খান লাগিছে আৰু কিবা জগত বেজবৰুৱা বোৱাৰী এজনী চাই দিয়কচোন মই কেনেকৈ চাই দিম ব্ৰ গান এটা গোৱা ৰাম ৰাম আৰু গান নাগাওঁ মানে লাইভত নাগাওঁ নটি ল'ৰা এনেকুৱা পিটিম নহয় ভিডিঅ' কি বুজিছ আৰে ব্ৰ এটা কেছ ঠকি দিলে গম পাই যাবা গম পাইছা কথা অলপ ভালকৈ ক'বা তুমি কি ভাবিছা ছ'চিয়েল মিডিয়াত কি চাইবাৰ ক্ৰাইম নহয় বুলি ভাবিছা হে মোৰ মৰ্জি মই যেনেকুৱাই ভিডিঅ' নবনাওঁ তোমাৰ একো ক'ব লগা নাই নহয় গম পালা মই কিবা ভুল কৰিলে মই নিজে জেলত যাম গম পাইছা ঠিক আছে মই বাৰু বেয়াই তুমি যে কমেণ্টত ইমান ধুনীয়া ধুনীয়া ভাষাবিলাক লিখি আছা মাতৃভাষাবিলাক তুমি কি মহান পুৰুষ তোমাৰ ভিডিঅ'বিলাক ইমান ভাল লাগে থেংক ইউ ঠাট্টা কৰিলেও থেংক ইউ ভালকৈ ক'লেও থেংক ইউ মৃদুস্মিতা হাই মৃদুস্মিতা নাছিৰ ভাই কি খবৰ হাই 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 গান এটা গোৱা না গানটো ইউটিউবত দিছে চাই লোৱা তোমালোকৰ ঘৰ ক'ৰ পৰা চাই আছা এবাৰ কমেণ্টত জনাবাচোন তোমালোকে ক'ৰ পৰা চাই আছা সুৰভি বঢ়িয়া জেচিবি বঢ়িয়া একচুৱেলি যিবিলাকে পঢ়িব নাজানে সেইবিলাকে জেচিবি বুলি কয় ঠিক আছে কাৰণ মোৰ নামটো পঢ়োঁতে যোনে JSBটো উচ্চাৰণ কৰিব নোৱাৰে সেই মা বুলি মাতটো চাগে MC বুলি মাতে বাথৰুম পে পূজা দাস হাই পূজা কি খবৰ জুলি বেগম হাই জুলি আপনো কি মাতটো বহুত ধুনীয়া বাহ আৰে এইটো ৰেকৰ্ডিং কৰা গান নহয় মই লগৰ এটা ষ্টুডিঅ'ত গৈছিলোঁ জাষ্ট এনেই আৰু গাঁও মন গ'ল গাই দিলোঁ তোমালোকে কোন কোন জেগাৰ পৰা চাই আছা এবাৰ কমেণ্ট কৰাচোন ধেমাজি অ'কে ধেমাজিৰ পৰা চাই আছা মই অৰুণাচল অ'কে कैसे हो मैं मस्त हूँ आप बताइए आप कैसे हो দাদা গানটো শুনি ভূমিকম্প লোৱা দেখিছোঁ আই মই তাতে লিখি দিছোঁ দেখোন গান গাব নাজানো ছিংগাৰ নহয় বুলি লিখিছোঁৱে দেখোন বিজনীৰ পৰা অ'কে বিজনীৰ পৰা চাই আছা তোমাৰ অৰিজিনেল নাম জ্যোতি শংকৰ ভৰালী আৰে জ্যোতি শংকৰ ভৰালী সেইটো কাৰণে JSB ৰোষ্টাবিলাকে কি নাম দি দিছে ৰাম ৰাম
বাক্সা, মাজুলী, গোলাঘাট। ভাল কণ্টেণ্ট বনোৱা। আৰে ব্ৰ শুনা, ভাল বেয়া কোনো মেটাৰ নকৰে, ঠিক আছে। এনেকুৱা নহয় যে মই কিচিং ভিডিঅ' বনাই পেলাই ফেমাছ হৈছোঁ। যোনে যোনে আগতে টিকটকত আছিলে সিহঁতে জানিবা চাগে। মইতো তাতে টিকটকত কিচিং ভিডিঅ' দি নাথাকোঁ ন, হয় নাই? তো তেতিয়াওতো 20 লাখৰ ওপৰত মানুহে ফ'ল' কৰিছিল ন। তো সেইবিলাক মানুহটো পাগল নাছিলে ন, হয় নাই? তো সিহঁতে কিবা এটা জানি শুনিয়ে ফ'ল' কৰিছে ন। আৰু চোৱা, এতিয়া হিন্দী গান এটাত ক্ল'জ চিন এটা দেখাব লাগে, এতিয়া মই সিমানখিনি প্ৰফেচনেলি দেখাব পৰা নাই, মোৰ ইমান বাজেট নাই কাৰণে। তো মই জাষ্ট ট্ৰায়ে কৰিছোঁ ন। অসমীয়া গান এটাত তেনেকুৱা ক্ল'জ চিন দিলে তেতিয়া বেয়াকৈ কৈছা মানিছোঁ, বাট হিন্দী গান এটাত যিটো গানত যেনেকুৱা এক্টিং কৰিছে তো তেনেকুৱাই কৰিব লাগিব ন। তোমাক ভাল লাগে যোনে যি কয় ক'ব দিয়া। মইতো মোক বেয়াকৈ ক'লেও মই ভালেই পাওঁ, ভালকৈ ক'লেও মই ভালেই পাওঁ। কাৰণ কোনেও কাৰো লাইফত আহি লাইফটো আগুৱাই নিদিয়ে, হয় নাই? মানুহে জাষ্ট বহি বহি ক'বলৈ জানে, কাৰ চিটুৱেশ্যন কেনেকুৱা কোনেও নাজানে, হয় নাই? মই জাষ্ট এটাই কথা ক'ব বিচাৰিম, চবৰে নিজৰ লাইফত চিটুৱেশ্যনবিলাক বেলেগ বেলেগ থাকে। সেইটো কাৰণে কোনো মানুহক এটা ভিডিঅ' চাই পেলাই জাৰ্জ কৰা সলনি মানুহটোক যদি ভালকৈ জানি লয় তেতিয়া ভাল হ'ব, হয় নাই? গাৰ্লফ্ৰেণ্ড আছে নাই তোমাৰ? গাৰ্লফ্ৰেণ্ড নাই। দাদা আপোনাৰ মানুহজনীক চিনাকি কৰি দিব। মানুহ নাই নহয়, গাৰ্লফ্ৰেণ্ড নাই। আৰু মই যে কি চিন্ময়, হাই চিন্ময়, কি খবৰ? মই বাংলাদেশৰ পৰা চাই আছোঁ। অ'কে, বাংলাদেশ। আজি এইটো পেজত মই ফাৰ্ষ্ট টাইম লাইভ আহিছোঁ হা। ইনষ্টাগ্ৰামত যিটো একাউণ্ট আছে তাত মই আহি থাকোঁ লাইভ মাজে সময়ে, বাট ফেচবুকত আজি ফাৰ্ষ্ট টাইম আহিছোঁ। নাই ভাই, তই এনেও জুই দে। আমি সকলো জুইও ভাই। এতিয়া চোৱা, যোনবিলাকে গালি দি আছা ন, আজি মই যদি তোমাৰ প্লেচত থাকিলেও মই হয়তো তেনেকৈ ক'লোঁ হয়। এতিয়া তুমি যিটো দেখিছা, যিটো ট্ৰল কৰা দেখিছা, যিটো ৰ'জ ভিডিঅ' দেখিছা, তো তাত যদি কোনোবা এটাই যদি ভিডিঅ' বনাই পেলাই মোক বেয়াকৈ কৈ থাকে, তেতিয়া তুমি অফক'ৰ্ছ বেয়া বুলি ভাবিবা ন, হয় নাই? বাট যেতিয়া চিনাকি হ'বা, যেতিয়া কথা পাতিবা, তেতিয়া গম পাবা। তোমাৰ কি গান আদে বাদে বাজেও কথা কৈ আছে? মই এনেই গান এটা দুলাইন গাইছিলোঁ, গম পালা? সেইটো কাৰণে। বিৰাজ গগৈ, বিৰাজ কি খবৰ ভাই? সুনীতা ফুকন, ব্ৰ তুমি জুই, থেংক ইউ। আমি সকলো জুই। দীপাংকৰ শৰ্মা, হাই দীপাংকৰ। মই তামোল খাই আছোঁ, সেইটো কাৰণে পিকাই আছোঁ। দেখা নাযায় নি? সুৰভি হাৰামি। দাদা মই বাংলাদেশৰ পৰা চাই আছোঁ, থেংক ইউ। বিৰাজ খবৰ ক? খবৰ ভাল, তোৰ ক খবৰ? পেজটো কাৰ? পেজটো মোৰে হয় ব্ৰ। দাদা নাম্বাৰটো দিবা নেকি? মেছেজ কৰিবা। ইনষ্টাগ্ৰামত মেছেজ কৰিবা, মই ইমান ফেচবুকত এক্টিভ নাথাকোঁ। ইনষ্টাগ্ৰামত মিষ্টাৰ JSB07 বুলি আছে। বগা ফেনটো ক'ত? আৰে সেইজনী ছোৱালীজনী এক্টিং কৰা ছোৱালীজনী এইটো হাফ পেণ্ট পিন্ধি আছিলে, ৰোষ্টাৰবিলাকে কিবা বনাই দিলে। তাপস দাস, ব্ৰ যি কোৱা ক'বা বেয়াকৈ, বাট মা পাপাক ধৰি বেয়াকৈ নক'বা হা, ঠিক আছে? কাৰণ তোমাৰ প্ৰফাইল পিকচাৰখন দেখি তোমাক এটা ফাল্টু মানুহ যেন লগা নাই। চশমা পিন্ধি আছা, দাড়িও আছা। এষাৰ কথা আছে, চশমা আৰু দাড়ি থকা মানুহ স্মাৰ্ট হয়, ঠিক আছে?
তো স্মাৰ্ট মানুহৰ মুখত এনেকুৱা কিছুমান কথা শুভা নাপায় হয়নে মোৰতো বাৰু গাত নালাগে বাট হ'লেও আৰু তুমি যদি নিজে ভাবিছা স্মাৰ্ট বুলি নেক্সট টাইম তেনেকৈ মা বাবাক ধৰি পেলাই বেয়াকৈ নক'বা হেই ব্ৰ' ৰিপ্লাই কৰা কৰিশ্মা নাথ ইয়াত যদি কাৰোবাক ৰিপ্লাই দিব পৰা নাই বেয়া নাপাবা হা ইয়াতে ফেচবুকত মেছেজ দি লাভ নাই মই ইনষ্টাগ্ৰামত বেছিকৈ এক্টিভ থাকোঁ তো ইনষ্টাগ্ৰামত মেছেজ দিবা জানিয়া চবেই পিনে তাতে কি কৰা আৰে সেইটো হাফ পেণ্ট পিন্ধি আছিলে ছোৱালীজনী নগাঁও বাঘ তুমি এই ৰাম নগাঁও বাঘ বনাই দিছা নেকি থেংক ইউ জনি লাইট জুই নহয় ছেট জনি লাইট তই এতিয়া চাবা মই বাৰু বেয়াই ঠিক আছে তে জনি সিং কোন তুমি কেনেকৈ চিনি পোৱা তোমাৰ চাগে ফেভাৰিট সেইটো কাৰণে তুমি চিনি পোৱা হয়নে ডিম্পি প্ৰিয়া হাজৰিকা আৰু এটা কিচিং চিন বনালোঁ বুলিয়ে পৰ্ণ ষ্টাৰ হৈ নাযায় আৰু ৰে মানুহবিলাক অলপ নিজৰ থিংকিংটো চেঞ্জ কৰিব লাগে ধৰ ভাইজান কেছে हो ভাইজান मैं मस्त हूँ आप कैसे हो भाई তুমি বেলেগ কথা গুৰুত্ব নিদিবা আগুৱাই যাওঁ মইতো গুৰুত্ব নিদিওঁ এতিয়া চাবা মই এটা কথা বুজাই দিওঁ যে কেইজন আছা মাজে অলপ লাইটটো অন কৰি দেবে মই কথাটো কৈ পেলাই লাইটটো সামৰি দিওঁ লাইটটো অন কৰি দে বাইকখন ষ্টাৰ্ট দি দে নিউট্ৰেল কৰি লওঁ ৱেইট মই লাইটটো জ্বলাই লওঁ বাইকৰ লাইট জ্বলাই আজি কথা ক'ম ৰখা 2 ছেকেণ্ড ৰখা বহুত ইম্পৰ্টেণ্ট কথা এটা ক'ম পাৰিলে অলপ শ্বেয়াৰ কৰি দিয়া লাইভটো ইউ আহিছে অ'কে শুনা মই ছ'চিয়েল মিডিয়াত যিয়ে নকওঁ যিমানেই ভিডিঅ' নিদিওঁ মোৰ কোনো মতলব বেয়া নহয় ঠিক আছে এইবিলাক যিমান যি কাম কৰি আছোঁ অনলি মোৰ নিজৰ গাড়ীৰ কাৰণে কৰি আছোঁ নতুন গাড়ী এখন বনাই আছোঁ লাহে লাহে দেখাম ঠিক আছে একেবাৰতে দেখাই নিদিওঁ তো ফিউচাৰটো যাতে অসমৰ কাৰণে কিবা কৰিব পাৰোঁ সেইটো কাৰণে ট্ৰাই কৰি আছোঁ এতিয়া চোৱা যিসকলে আগতে মোৰ গাড়ীৰ ভিডিঅ'বিলাক চাইছা আজিলৈ কিমানখন গাড়ী বনালোঁ কোনোবা চৰকাৰে হেল্প কৰিলে নে কোনেও নকৰিলে হয়নে বাট এইবিলাক কাম কৰি থাকোঁতে মোৰ নিজৰ বহুত পইচা খৰচ হয় হয়নে এতিয়া চোৱা এইবিলাক ছ'চিয়েল মিডিয়াত যিমান যি ভিডিঅ' বনাওঁ যিমান যি প্ৰমোশ্যন হয় এভৰিথিং যিমান যি পইচা পাওঁ এইবিলাক চব গাড়ীত লগাই আছোঁ অ'কে এতিয়া আজি মই তোমাক দেখাম ৰখা মই ইঞ্জিন এটা কিনিব আহিছোঁ হা এইটো চোৱা ইঞ্জিন গাড়ী ইঞ্জিন হয় ডাঙৰ গাড়ী ইঞ্জিন হয় তো সেইটো কাৰণে অলপ বুজিবা যোনে যোনে মোৰ লগত আছে আগতে ঠিক আছে আৰু এটা কথাটো গমেই পাইছা চিম্পল জেনেৰেল ভিডিঅ' দিলে ভিউজ নাই ঠিক আছে আৰু মইতো ইউটিউবটো অনলি বিজনেছৰ কাৰণে ইউজ কৰোঁ যিমান ভিউজ হয় হিন্দীত ভিডিঅ' বনালে কি হয় ভিডিঅ'টো বাহিৰত গুচি যায় আৰু বাহিৰৰ মানুহে যেতিয়া বেছিকৈ চায় বেছিকৈ পইচা আহে যোনে ইউটিউবৰ লগত জড়িত আছে সিহঁতে গম পাবা ঠিক আছে তো এইবিলাক চব বিজনেছ হয় ঠিক আছে हाय 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 एलेक्स हाय भाई तुम्हारा कार बनाने का वीडियो कहाँ है वीडियो आएगा बहुत जल्द आएगा भाई ठीक है এনেকুৱা কনফিডেন্স লাগে কনফিডেন্স তুমি নিজে আনিব লাগিব তোমাক কোনেও মানুহে আনাই নিদিয়ে ঠিক আছে ডিসলাইক বেছি লাইক ডিসলাইকৰ লগত কথাই নাই ন তোমাৰ ভিউজ চাই মতলব ঠিক আছে কাৰণ চোৱা যোনে এইটো কথা কৈ আছে যে তুমি ভাল কাম কৰা নাই আৰে অসমত প্ৰথম পানী ভৰাই পেলাই গাড়ীখন কোনে বনাইছিলে কোনটো ল'ৰাই বনাইছিলে এতিয়া কোৱা তেতিয়া কোনকেইটাই ছাপোৰ্ট কৰিছিলে আমাৰ অসমৰ গভৰ্ণমেণ্ট জেনেৰেল যিবিলাক ভিডিঅ' বনাওঁ ন জেনেৰেল ভিডিঅ'বিলাক বনালে যদি মানুহে ছাপোৰ্ট কৰে ছাপোৰ্ট মানে কি এতিয়া কিবা এটা ক্ল'জ চিন থকা ভিডিঅ'টো বনাওঁতে যেনেকৈ মানুহে চবফালে শ্বেয়াৰ কৰি দিয়ে গালি দিবলৈ শ্বেয়াৰ কৰে ঠিক আছে যিকেইটা ভাল কাম কৰিছোঁ ভাল কামকেইটা তেনেকৈ গালি দি পেলাই শ্বেয়াৰ কৰি দিয়কচোন শ্বেয়াৰ কৰিবনে নকৰে কাৰো সময় নাই চবৰে বিজি লাইফ বাট কিবা এটা যদি অকণমান যদি ক্ল'জ চিন থকা ভিডিঅ' এটা বনালোঁ হৈ গ'ল চবৰে আৰম্ভ
মানে বেয়াটো উঠাবলৈ চবেই জানে, ঠিক আছে, ভালটো উঠাবলৈ কোনো নাহে, হয় নাই? এতিয়া অ'কে ৱেইট গাইজ, মোৰ কল এটা আহি আছে।